নিউজ চেনেলত মানে বাতৰি পালোঁ। কিছুমান মানে আমাৰ বিৰোধী পক্ষই ক'ব লাগিব, যিহেতু আমি এলায়েন্সত UPPL আৰু BJP আৰু GSPৰ তিনিটা দল মিলি পেলাই যিহেতু আমাৰ চৰকাৰ চলি আছে BTCত, আৰু সেই মৰ্মে আমি VCDC পৰ্যায়ৰ এজন পাব্লিক বা ৰাইজৰ প্ৰতিনিধি হওঁ, VCDCৰ সভাপতি। তো যোৱাকালি মোৰ বিৰুদ্ধে কিবা এটা ভুল মানে নিউজ ওলাইছে, সেইটো হ'ল যে আৱাজ প্লাছৰ নামত মোৰ নাম মানে অভিযোগ আনিছে যে 1000 আৰু 1500, 2000 বা 2500 যিটো 3000 যিটো নিউজ ওলাইছে, এইটো টোটেলি ভুল, মিথ্যা কথা। এইটো ভুৱা অভিযোগ আনিছে মোৰ নামত। কাৰণ যিবিলাক বেনিফিচিয়াৰীয়ে বা যি 4-5জন বেনিফিচিয়াৰী আছিল তাতে, সেই বেনিফিচিয়াৰীখিনি মোৰ তাতে অহা নাই, মোৰ লগত দেখাও হোৱা নাই। মই যিখিনি চেংচন হৈছে অলৰেডি, মোৰ এইবাৰ আৱাজ প্লাছ যিটো টাৰ্গেট আহিছে, টাৰ্গেটটো হ'ল 146, আৰু টোটেল আমি যিখিনি অলৰেডি আমাৰ মানে লিষ্টত আহিছে, টোটেল হৈছে আমাৰ 467 মানে ঘৰ পোৱা বুলি লিষ্টত আছে। তো আমি টোটেলি বস্তুখিনি অফিচিয়েলি চিষ্টেম হিচাপত আমি কাম কৰি আছোঁ। কোনো এটা বেনিফিচিয়াৰীৰ পৰা মই কাৰো পৰা পইচা খোজা নাই, সেইটো কোনো মানে প্ৰুফ দেখাব নোৱাৰিব। আৰু মই সদস্যসকলকো কৈ দিয়া আছে যে আৱাজ প্লাছ বা PMOৰ নামত আমি কাৰো পৰা 1 টকাও নলওঁ। মোৰ যিখিনি এৰিয়াত যিখিনি ঘৰ হৈ আছে, ইয়াৰ আগত আমি 2020 আৰু 21ৰ যিখিনি ঘৰ কৰিছোঁ 47 প্লাছ 78, এইখিনি অলৰেডি কমপ্লিট হৈছে। আৰু 2021 আৰু 22ৰ কাচ্চা পাকা যিটো চেংচন আহিছিল, টোটেল 147 আছিল, তাৰ পৰা লেণ্ডলেছ আছে আমাৰ 21, আৰু 126 অলৰেডি অনগয়িং হৈ আছে, কাম চলি আছে। আপোনালোকে বেনিফিচিয়াৰীক সুধিলেও গম পাব যে মই কাৰো পৰা 1 টকা লৈছোঁ নেকি, বা PMOৰ ক্ষেত্ৰত কাৰো পৰা পইচা বিচাৰিছোঁ নেকি। যদি এনেকুৱা কোনো প্ৰুফ আছে, প্ৰুফ সহকাৰে দিয়ক, আৰু লাগিলে আইনী ব্যৱস্থা লওক মোৰ ওপৰত, মই মান্তি আছোঁ। কিন্তু যিটো ভুৱা অভিযোগ আনিছে, সেইটো মোৰ দুৰ্ভাগ্যজনক বুলি মই আশা দিছোঁ। কাৰণ তুলসীবিল VCDC সভাপতি কৈছে যদিও বেনিফিচিয়াৰী প্ৰুফ কৰক মোৰ ওচৰত আহিছে নেকি, এইখিনি বেনিফিচিয়াৰীয়ে মোৰ লগত ডকুমেণ্টছ লৈ আহিছে নেকি, বা মই কেতিয়াবা ঘূৰাই দিছোঁ নেকি, সেইটো আপোনালোকে সুধিলে পাব। আৰু মই তাতে দেখা পাইছোঁ নিউজৰ জৰিয়তে যে কেইজনমানৰ নামে নাই, যিসকলে প্ৰতিবাদ কৰিছে কেইজনমানৰ তাতে নামে নাই, বেনিফিচিয়াৰী নহয় তেখেতসকল আমাৰ দলীয় বা চৰকাৰ পক্ষৰ বিৰোধী ৰাজনৈতিক দল হয়। তো সিহঁতে মানে ষড়যন্ত্ৰমূলকভাৱে আমাৰ এগেইনষ্টত মানে এটা ভুৱা প্ৰচাৰ চলোৱাৰ কাৰণে এইটো পলিচি বনাইছে। আমাৰ চৰকাৰৰ বিৰোধী হিচাপত সিহঁতে কাম কৰি ৰাইজৰ মাজত ভুল এটা বাৰ্তা দিয়াৰ কাৰণে সিহঁতে প্ৰচেছ কৰিছে। এইটো যিসকল বেনিফিচিয়াৰী কালি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে চক্ৰ হয়, কাৰণ তাতে যিখিনি মানুহ আছে গোটেইখিনি বেনিফিচিয়াৰী নহয়, কেইজনমান আছে। আৰু সেইখিনি বেনিফিচিয়াৰীও অলৰেডি আপোনালোকক মানে স্পষ্টীকৰণ দিব, কেইজনমানক ভুৱা কথা কৈছে যে তোমালোকে টকা নিদিলে ঘৰখিনি নাপাব, বা ডিলেট কৰি দিছে বুলি অলৰেডি কেইজনমানে কৈছে। অলৰেডি আমি কাৰো ঘৰ এনেকুৱা মানে ডিলেট কৰা নাই, বা এনেকুৱা কাকো মানে কোৱাও নাই
যে কি কয় আপোনালোকে টকা নিদিলে ঘৰ নাপাব কোনো বুলি। যোগ্য মানে হিতাধিকাৰী বঞ্চিত হৈছে নেকি এইটো পিএম ঘৰৰ পৰা? না, এনেকুৱা কোনো অভিযোগ অহা নাই বা বঞ্চিত কৰা নাই আমি। অভিযোগখিনি আপুনি ভিত্তিহীন আৰু মানে মিথ্যা বুলি টোটেলি ভিত্তিহীন। এইটো আমিও মানে আমাৰ উপৰোক্ত যিসকল বিষয়া আছে তেখেতসকলকো অৱগত কৰাইছো, এইটো টোটেলি ভিত্তিহীন বুলি বিৰোধী পক্ষ আমাৰ ওপৰত এটা মিছা অভিযোগ আনিছে। এই ক্ষেত্ৰত দুজনকে মানুহৰ নাম উচ্চাৰিত হৈছে। এজন হ'ল তুলসী বিচিচিৰ অধ্যক্ষ চুবুৰ আলী আৰু সদস্য কেশৱ ব্ৰহ্ম। কি কয় শুকুৰ আলীতো আমি চুবুৰ আলী? শুকুৰ আলীতো আমি আমাৰ তুলসীবিল ভিচিডিচি চেয়াৰমেন নহয়। ৰাইজে অভিযোগ কৰিছে যে তুলসী বিচিচিৰ চেয়াৰমেন চুবুৰ আলী। শুকুৰ আলীতো আমাৰ তুলসীবিল ভিচিডিচি চেয়াৰমেন নহয়। চেয়াৰমেন মই সফিৰুল ইছলাম মণ্ডল। এইটো নামো সিহঁতে ভুলকে কৈছে, কাৰণ এইটো টোটেলি ৰাজনীতি ষড়যন্ত্ৰ। মানুহখিনিক ভুৱা বাৰ্তা দিয়াৰ কাৰণে সিহঁতে নামো ভালকে নাজানে। আৰু যদি এইটো এনেকুৱা কোনো নাম আছে ভিচিডিচিৰ, সেইটো বেলেগ হ'ব পাৰে, কিন্তু এইখিনি আমি কিবা নহয়। এনে ভুৱা প্ৰচাৰ চলাৰ মানুহসকলৰ বিৰুদ্ধে আপোনাৰ কোনো ব্যৱস্থা ল'ব মানে আইনী ব্যৱস্থা ল'ব নেকি? সেইখিনি আমি আমাৰ যিহেতু উপৰোক্ত মানে প্ৰতিনিধি আছে বা আমাৰ চিফ ছাৰ আছে, আমাৰ চৰকাৰকো আমি অৱগত কৰাম, তাৰ এগেইনষ্টত কি প্ৰতিবাদ মানে কি একশ্যন লয় সেইটো যাতে লোৱা হয়, সেইখিনি আমি মানে আইনীভাৱে ব্যৱস্থা লোৱাৰ মানে প্ৰচেছ কৰিম। মই মানে কামৰ পৰা অহাৰ পিছত চুল কাটিব আহিছোঁ। চুল কাটি কিনি আহি যাই গাঁওপোৱাত গৈ 4টা বজাত চাহ খাম বুলি এটা দোকানত বিস্কুট ল'ব গৈছিলোঁ। ল'ব যোৱা টাইমত মানে মোক এনেকুৱা কৈছে আৰু, তোৰতো নাম আছিল, তই ইফালে আহকচোন কৈছে আৰু মোক। তাৰপিছত মইতো কিয়ৰ কাৰণে মাতিছোঁ মইতো নাজানো। তেতিয়া গেছোঁ, যাই কিনি মই যেতিয়া থিয় হৈছোঁ তেতিয়া মানে গোটাই মানুহ জমা হৈ আছিল। তাতে সুধিছে লোক কি কৈছে আৰু এনেকুৱাকৈ ঘৰটো যিটো পাব লগা আছে তাতে মানে 1 টকা পইচা দিব নোৱাৰিম এনেকুৱা কৈছে আৰু। তাৰপিছত মোকতো একো কোৱা নাছিল, মানে মই চুপচাপে আছিল। তাৰপিছত তাহাঁতে কৈছে 1000 টকা লোৱা, 1500 টকা লোৱা, 2500 টকা লোৱা, এনেকুৱা কথা কৈছিল আৰু। তাৰপিছত মই এইবিলাক শুনি কিনি চুপচাপ আছোঁ। তাৰপিছত কি কয়, তাহাঁতে কৈছে লাগিবই ঘৰটো, মানে আমি 1 টকা দিব নোৱাৰোঁ এনেকুৱা কৈছে আৰু। এনে চেয়াৰমেন আপোনাৰ পৰা পইচা বিচাৰিছে নেকি? মোৰ পৰা 1 টকাও লোৱা নাই, আৰু মই এইবিলাক একো ক'ব নাজানো আৰু। আপোনাৰ নামটো কাটি দিছে নেকি? নামটো কাটি দিয়া নাই। মই আৰু কাগজ আপুনি আপোনাৰ পৰা পইচা বিচাৰে, এইটো সঁচা কথা নেকি? এইটো পইচাটো একো পইচা বিচাৰে মেম্বাৰে পইচা বিচাৰে, সঁচা কথা নেকি? কথাটো মোৰ পৰাও 1 টকাও পইচা খোজা নাই, আৰু মোক একো কোৱা নাই এইবিলাক। বেলেগৰ পৰা বিচাৰে, চেয়াৰমেনে বিচাৰে বা মেম্বাৰৰ পইচা বিচাৰিছে নেকি? বেলেগৰ পৰাওতো খোজা নাই। যিটো কথা কৈছে এইটো মিছা কথা তেনেহ'লে? এইবিলাকতো সব মিছা কথা।